এজন মানুহক তেওঁৰ সংগীসকলৰ দ্বাৰা বা বন্ধুসকলৰ দ্বাৰা চিনিব পৰা যায়। সো কেনেধৰণৰ বন্ধু মানুহৰ জীৱনত প্ৰয়োজন আৰু কেনেধৰণৰ বন্ধুক আপোনাৰ জীৱনৰ পৰা আঁতৰাই ৰখাটো ভাল, এইটো বৰ গুৰুত্বপূৰ্ণ। আজি আমি আলোচনা কৰিম কেনেকুৱা বন্ধুক বন্ধুৰ তালিকাৰ পৰা একেবাৰে আঁতৰাই ৰখাটো আপোনাৰ পক্ষে ভাল। নম্বৰ 1, যি বন্ধুৱে কেৱল নিজৰ স্বাৰ্থৰ বাবে আপোনাক ব্যৱহাৰ কৰে, স্বাৰ্থ সিদ্ধি হ'লেই আপোনাৰ গুৰুত্বতা শূন্য হৈ যায়, তেওঁক আপুনি আঁতৰাই ৰাখক। নম্বৰ 2, যি বন্ধুৱে আপোনাৰ স্বতন্ত্ৰতাক আওকাণ কৰি তেওঁ বিচৰা ধৰণেৰে আপোনাক কামত লগাব বিচাৰে, তেওঁক আপুনি এভইড কৰক। নম্বৰ 3, যিজন বন্ধু থাকোঁতে আপোনাৰ সৈতেই থাকিব, খাব ফুৰিব, কিন্তু আপুনি কিবা এটা ভাল সুযোগ বা সুবিধা ল'ব বিচাৰিলে পাকে প্ৰকাৰে আপোনাক কনভিন্স কৰিব যে সেইটো আপোনাৰ বাবে ফিট নহয়, দুদিনমানৰ পিছত দেখিব সেইজনেই সেই সুবিধাটো লৈ এনজয় কৰি আছে, তেনেকুৱা বন্ধুকো আপুনি আপোনাৰ বন্ধুৰ তালিকাৰ পৰা ডিলিট কৰক। নম্বৰ 4, যি বন্ধুৱে আপোনাৰ ভাল কিবা এটা হ'লে পাৰ্টি কৰিবলৈ দৌৰি আহে, কিন্তু দুখৰ সময়ত আপোনাৰ খা খবৰ এটাও নলয়, তেওঁকো আপুনি অলপ এভইড কৰি চলক। নম্বৰ 5, যি বন্ধুৱে একেলগে কৰা ভাল কামৰ সকলো ক্ৰেডিট অকলে ল'ব বিচাৰে, কিন্তু যেতিয়া কিবা এটা ভুল হয় বা আনএক্সপেক্টেড কিবা এটা হয় সকলো ব্লেম আপোনাক দিয়ে, তেওঁকো আপুনি নিৰাপদ দূৰত্বত আঁতৰাই ৰাখক। নম্বৰ 6, যি বন্ধুৱে যিকোনো পৰিস্থিতিতে নিজৰ অকণমানো লষ্ট হ'বলৈ নিদিয়ে, লাগিলে আপোনাৰ সকলো শেষ হৈ যাওক, তেনেকুৱা বন্ধুক আপুনি সম্পূৰ্ণৰূপে ত্যাগ কৰক। নম্বৰ 7, যি বন্ধুৱে সন্মুখৰ পৰা আপোনাক মিঠা মাতেৰে মাতে কিন্তু পিছফাল হ'লেই বদনাম কৰে, ষড়যন্ত্ৰ আছে, তেওঁক আপুনি একেবাৰে এভইড কৰক। নম্বৰ 8, যি বন্ধুৱে আপোনাক কুকৰ্ম কৰিবৰ বাবে ইনস্পায়াৰ কৰে কিন্তু নিজে আঁতৰি থাকে, তেওঁকো আপুনি এৰাই চলক। নম্বৰ 9, যি বন্ধুৱে অপ্ৰয়োজনীয়ভাৱে সঘনাই মিছা কথা কয় বা সুবিধা আদায়ৰ বাবে মিছা মাতে, তেওঁক আপুনি বন্ধুৰ তালিকাৰ পৰা ডিলিট কৰি দিয়ক। নম্বৰ 10, যি বন্ধুৱে নিজেও বেয়া কাম কৰে আৰু আপোনাকো বেয়া কাম কৰিবলৈ বাধ্য কৰায়, তেওঁকো আপুনি দূৰত ৰাখক। এই 10টা লক্ষণ দেখা পোৱা বন্ধুৰ পৰা যিমানেই আপুনি দূৰত্ব মেইনটেইন কৰি থাকিব, সিমানেই নিৰাপদে আৰু সুখেৰে থাকিব পাৰিব।